মানস ব্লকৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি মই এইটো ক্ৰাফ্ট বনাইছিলোঁ নাৰিকলৰ চালৰ, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে। মই ইয়াত যোৱাকালি এটা বাৰ্নিছ মাৰিছিলোঁ আৰু আজিও বাৰ্নিছ মাৰিলোঁ। চাওক কি ধুনীয়াকৈ গ্লেছ এটা মাৰিছে, চাৰিওপিনে গ্লেছ এটা মাৰিছে। এতিয়া এই বাৰ্নিছ মাৰাৰ ফলত মানে ইয়াৰে যোনটো টেক্সচাৰটো গুচি নাযায়। মই এইটো চেল মানে কালাৰ এইকাৰণে নকৰিলোঁ কাৰণ ধুনীয়া এটা টেক্সচাৰ থাকে আৰু বাৰ্নিছৰ ফলত টেক্সচাৰটো বেছি গ্ল' কৰে। কেইদিনমান আগতে মই আপোনালোকক ডেটল বটলত কাটিং কৰি মানি প্লেণ্ট লগা এটা ভিডিঅ' দিছিলোঁ। আপোনালোকে যদি চোৱা নাই আপোনালোকে বিচাৰিলে পাই যাব মোৰ চেনেলটোত। সেইটো মই আপডেটটো আপোনালোকক দিব বিচাৰিছোঁ। এয়া চাওক, যেতিয়া মই লগাইছিলোঁ ইমান বেছি লিফ্ট নাছিল, এটা দুটা লিফ্ট আছিলে। এতিয়া ধুনীয়াকৈ গ্ৰ' কৰি আছে। এইটো দেখা পাইছে আপোনালোকে চীনামাটিৰ যোনটো আমাৰ ফুলদানি হয়। চ' এইবিলাক মোৰ এনেকুৱা বহুতকেইটা পৰি আছে ঘৰত। এইটো মই আপোনালোক দেখাইছিলোঁ। ইয়াতে মই মানে আৰ্টিফিচিয়েল প্লেণ্টছ লগাতকৈ ৰিয়েল প্লেণ্টছ লগাব লাগে, বেছি ভাল হয়, বেটাৰ লাগে। আৰু ভাবিছোঁ আজি এইটোত মানে এডাল প্লেণ্টছ লগাম আৰু কি লগাম সেইটো বস্তু মই আপোনালোকক দেখুৱাই দি আছোঁ। মোৰ প্লেণ্টছ আছে, সেই প্লেণ্টছটো কাটিং কৰি পেলাই ইয়াত মই লগাই দিম। এয়া দেখিছে, এইডাল লগাম। ইয়াৰে কাটিং মই এটা লৈ লওঁ, ইয়াৰ কাটিংটো ৰুই দিম, হৈ যাব। তলৰ বটম ছাইডৰ লিপবিলাক আমি কাটিং কৰিব লাগিব। হওক এয়া লিপ কাটিং, মানে ইয়াৰে পৰা শিপা ওলাবতো, চ' অকণমান তলৰ ফালে পাত কাটি দিব লাগে। এইটো বস্তু মাটিৰ তলত গুচি যাব। এয়া মই লগাই দিলোঁ, আপোনালোকে দেখা পাইছে। মাটি গোবৰ মিক্স কৰি ধুনীয়াকৈ সাৰ দি লগাই দিলোঁ। এতিয়া ইয়াত পানী দিলে হ'ল। ত' মোৰ ৰোৱা হৈ গ'ল, এতিয়া ভিতৰত গৈ আছোঁ। এতিয়া পানী দিব লাগিব, ৱাটাৰিং। পানী নিদিয়াকৈ ফুল নাথাকে। এইটো যোনটো ৰুইছোঁ এইটো এনেকৈ জেগাত থ'ব লাগিব যাতে মানে ছানলাইটো আহি থাকে, গোটেইখিনি পাই থাকে, ৰ'দৰ পোহৰটো যাতে পাই থাকে। এইটো পানী দিয়া হৈ গ'ল, ভালকৈ পানী দিয়া হৈছে। এতিয়া এইটো বস্তু ধুনীয়াকৈ গ্ৰ' হ'ব। কিন্তু মানে যদি আমি এইটো বস্তু একদম ঘৰৰ ভিতৰত থৈ দিওঁ, গ্ৰ' নহয়। ধুনীয়াকৈ আমি যদি উইণ্ডোৰ ওচৰত থৈ দিওঁ, নাইবা আমি বেলকনিত থৈ দিওঁ, বাৰাণ্ডাত থৈ দিওঁ, তেতিয়া মানে গ্ৰ'টো বেছি ফাষ্ট হয়। চ' আপোনালোকে যদি এইটো প্লেণ্টছ ৰুৱে, বাৰাণ্ডাত বা বাহিৰত থৈ দিব। নাও অকণমান ঘূৰা টাইম, অকণমান বাহিৰত ওলাই আহিছোঁ ফুৰিবৰ বাবে। স্কুটি লৈ ওলাই আহিছোঁ, অকণমান গৈ আছোঁ। অকণমান কিবা কামো আছে, ঘূৰিও আহোঁ। আপোনালোকে মোৰ বেক চাইডৰ এই গাড়ীবিলাক দেখা পাইছে যে, তাতে হ'ল আমাৰ প্ৰয়াত তৰুণ গগৈ, তেখেতৰ ঘৰ হয় সেইটো। এই গাড়ীবিলাক যে দেখা পাইছে আপোনালোকে, সেইটো ঘৰ হয়। অকণমান দূৰত আহি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ইমান ধুনীয়াকৈ ফুল ফুলিছে। চ' আহি পালোঁ ঘৰ। এতিয়া ইভিনিং 4:30 বাজিছে। এতিয়া প্লেণ্টছত মই পানী দিওঁ। इसको देखो भाई, कार्टून देखने में बिजी है। वाह जी वाह, देखो कार्टून देखो। এইটো জাষ্ট এটা সৰু এটা ডেইলি ব্লগ আছিল মোৰ আজি। আপোনালোকে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাব মোক নেক্সট এটা ভিডিঅ'। আজিলৈ বাই বাই।